হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই ফণিতা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফণিতাছ ক্ৰিয়েশ্যনলৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিবলৈ গৈ আছোঁ ফলৰ ৰজা আমৰ বিষয়ে। হয়তো আপোনালোকে সকলোৱে আম খাই ভাল পায়, কিন্তু আমৰ পৰা আমাৰ কি কি লাভ হ'ব পাৰে আপোনালোকে নাজানে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। গ্ৰীষ্মকালীন ফল আম। বিভিন্ন পৰিপুষ্টিৰে ভৰপূৰ আমক কোৱা হয় ফলৰ ৰজা। পকা আমৰ তুলনাত কেঁচা আমৰ পুষ্টি বহুত বেছি, কিন্তু পুষ্টিবিদসকলে কয় যে আম কেঁচাই হওক বা পকাই হওক, যেনেকৈ নাখাওক কিয়, আম বহুত উপকাৰী ফল। ফ্ৰেণ্ডছ, বলকচোন এতিয়া আম কিয় খাব লাগে আমি জানি লওঁ। এটা গৱেষণাত দেখা গৈছে যে শৰীৰত ভিটামিন চি বাঢ়ি থাকিলে বহুত ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়। আম হ'ল ভিটামিন চিৰ ভাণ্ডাৰ, গতিকে নিয়মিত আম খালে শ্বাস-প্ৰশ্বাসৰ বেমাৰৰ পৰা ৰেহাই পাব। বহুতো গৱেষণাত দেখা গৈছে যে যদি গৰ্ভৱতী মহিলাই আম খাবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে শৰীৰত আইৰণ, ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন 6 ৰ অভাৱ পূৰ হয়। ফলত গৰ্ভাৱস্থাত শাৰীৰিক সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। আৰু বহুতো গৱেষণাৰ পৰা গম পোৱা গৈছে যে ছালত এই ফল লগালে ভ্ৰূণৰ সমস্যাৰ লগতে ছালৰ উজ্জ্বলতাও বাঢ়িবলৈ ধৰে। ছালৰ উজ্জ্বলতা বঢ়াবলৈ আমেদি বনোৱা ফেচপেক ব্যৱহাৰ কৰিব পাৰি। এই ক্ষেত্ৰত গোটেই মুখত আম লগাই মাছাজ কৰিব লাগিব। তাৰ পিছত 10 মিনিটমান ৰাখি ধুই পেলাব। ফ্ৰেণ্ডছ, আমৰ ভিতৰত থকা বিটা কেৰটিন শৰীৰত প্ৰৱেশ কৰাৰ পিছত ৰোগ প্ৰতিৰোধ ব্যৱস্থাক ইমানেই শক্তিশালী কৰি তোলে যে সৰু-ডাঙৰ কোনো বেমাৰেই তাৰ ওচৰত আহিবই নোৱাৰে। আমৰ ভিতৰত এক বিশেষ প্ৰকাৰৰ এনজাইম থাকে, যিয়ে খাদ্যবস্তু দ্ৰুত হজমত সহায় কৰে। আমত থকা ভিটামিন এ চকুৰ বাবে বহুত উপকাৰী, গতিকে নিয়মিতভাৱে আম খালে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। আমত থকা ফাইবাৰ, পেকটিন আৰু ভিটামিন চিয়ে কলেষ্ট্ৰলৰ পৰিমাণ কমোৱাত বিশেষ ভূমিকা পালন কৰে। কেইটামান গৱেষণাত দেখা পোৱা গৈছে যে যদি সপ্তাহত ৩-৪ বাৰ আমৰ ৰস দি ভালকৈ ছালৰ মাছাজ কৰে, তেতিয়া ছালৰ ভিতৰৰ পুষ্টিৰ অভাৱ দূৰ হয়, ফলত ছালৰ উজ্জ্বলতা বাঢ়ে। ফ্ৰেণ্ডছ, কেঁচা আমত পুষ্টি বেছি, গতিকে আপোনালোকে কেঁচা আম খাব পাৰে। আপোনালোকে যেনেকৈ ভাল পায়, পকাই হওক বা কেঁচাই হওক, তেনেকৈ খাব পাৰে। আম বিভিন্ন ধৰণৰ পৰিপুষ্টিৰে ভৰপূৰ, গতিকে আম খাওক। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।